হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু লোৱা কি লোৱা হৈছে আমাৰ নতুন ইউটিউব চেনেল। আপোনালোকৰ সকলোকে আমাৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ ওচৰত বিচাৰিছোঁ। আমি আৰম্ভ কৰিছোঁ লোৱা লাইফ অফ অৰুণাচল এণ্ড আছাম, মানে অসম আৰু অৰুণাচল দুয়োটাৰে মিলাই পেলাই আমি এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। যিহেতু অসম আৰু অৰুণাচলৰ যিহেতু অহা যোৱা হৈয়ে থাকিব, ফটো ভিডিঅ' আমাৰ ওচৰত থাকেই, তো এটা মেমৰিখিনি ছেভ হৈ যাব, আপোনালোকৰ লগত শ্বেয়াৰো কৰিম বুলি ভাবিছোঁ। আৰু আজি আমি গৈ আছোঁ ৰঘুপতি চাবলৈ, আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ এই নতুন ইউটিউব চেনেলটোক আপোনালোকে আঁকোৱালি ল'ব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। ব'লক আজি আমাৰ লগত ৰঘুপতি চাবলৈ যাব। এয়া আমি ৰঘুপতি চাবলৈ আহিলোঁ, আহি পেলাই এয়া তেওঁ লৈছে টিকেট। আৰু ইণ্টাৰেষ্টিং কথা মই কৈ আছোঁ, ইয়াত ৰঘুপতি ৰিলেটেড বহুতখিনি মানে ইণ্টাৰেষ্টিং কথা আৰু আহি থাকক, চাই থাকক। এয়া টিকেট চিকেট লৈ আমি বহিলোঁ ৰংঘৰ চিনেমা হলত। আমি তিনিচুকীয়াত চিনেমা চাবলৈ বহিছোঁ। এয়া আহক, এতিয়া আমি চিনেমাখন চাই যাওঁ। প্ৰথমখিনি কৈছোঁ কি ইণ্টাৰভেল এতিয়া ষ্টাৰ্ট হ'ল। ইণ্টাৰভেললৈকে মইতো কান্দিয়ে থাকিলোঁ, মানে ইমান দুখ লাগিছিলে। মানে এণ্টাৰটেইনমেণ্ট কন্দা মানে মিক্স আৰু। এতিয়া আমি পপকৰ্ণ আৰু কফি ল'লোঁ। মই চিৰিয়াছলি কওঁ, লাইফত ইমানখিনি মুভি চাইছোঁ, কিন্তু অসমীয়া মুভি ইমান ধুনীয়া, মানে থেংক ইউ ৰবিদা, থেংক ইউ ছ' মাছ, ইমান ধুনীয়া এখন মুভি আপুনি আমাক উপহাৰ দিয়া। ব'লক এতিয়া মই ৰঘুপতি মুভিখনৰ ৰিভিউ ক'ম আপোনালোকক, কি ধুনীয়া লাগিলে। একচুৱেলি ৰবি শৰ্মাদাৰ ইমান ধুনীয়া এক্টিং, মানে 50 ইয়াৰ্ছত ইমান ধুনীয়া ফিজিক, ইমান ধুনীয়া এক্টিং, আৰু মানে বহুত বেছি ৰেচপেক্ট, আৰু মানে তেখেতত মানে মই ক'ম কি আৰু, তেওঁ মোক ক্ৰাছ বনি গ'ল। ইমান ভাল লাগিছিলে ৰবিদাক, আগৰ পৰাই ভাল লাগে। আৰু অৰুণদাৰ কথা কওঁ, অৰুণদাৰ যিটো ট্ৰেন্সফৰ্মেশ্যন, মই কৈছোঁ নাই, মই চক খাই গৈছোঁ, এইজনে সেইজনে মানে একচুৱেলি চিৰিয়াছলি বহুত ভাল লাগিলে। আৰু কেকেদা মানে এণ্টাৰটেইনমেণ্টেই হওক, মানে যিটো মানে আপোনাৰ অভিনয়ত বহুত ধুনীয়াকৈ ফুটাই তুলিছে, মানে বহুত ভাল লাগিলে। আৰু প্ৰিয়ম পল্লৱী বাক দেখি এনেকুৱা লাগিলে যে মই মানে টিচাৰে বনি যাওঁ নেকি। মানে চিৰিয়াছলি কৈছোঁ, মুভিখন অচম। যোনে মানে মিছ কৰে আৰু দুখ লাগিলে, প্লিজ মুভিখন চাই আহিবগৈ হলত গৈ। আৰু ছোৱালীবোৰক কওঁ দেই, বৰ ধুনীয়া ধুনীয়া ল'ৰা লৈছে দেই ৰবিদাই চিনেমাখনত। তোমালোকে গৈ মুভিখন চাই আহিবাগৈ, মানে বৰ ধুনীয়া ধুনীয়া একদম লাষ্ট ফাইটিঙত ল'ৰাকেইটা যে উফ কি ধুনীয়া। ফাইনেলি ৰঘুপতি চালোঁ ইমান ধুনীয়াকৈ হলত। আৰু কথা এটা কওঁ, যদি ফাৰ্ষ্ট টাইম হলত মুভি চাইছোঁ, এতিয়া বহুতে ক'ব সঁচাকৈ কি কোৱা, হলত মুভিয়ে চোৱা নাই নেকি। সৰুৰ পৰা হোষ্টেলত থকা, হলত মুভি চাই নাপালোৱেই। পাপাহঁতৰ লগত হলত মুভি চাবলৈ বোকাখাটত হলেই নাই। এতিয়া ক'ত হলত চাবলৈ যাম, যোৰহাটততো আৰু হলত চাবলৈ বুলি মুভি চাবলৈ বুলি যাব নোৱাৰি। আৰু থেংকছ টু মোৰ মানুহজন, তেওঁ প্ৰমিছ কৰিছিলে ৰঘুপতি মই দেখাম বুলি, আৰু বিয়াৰ ছমাহ হোৱা দিনাই তেওঁ মোক ৰঘুপতিখন দেখালে। আৰু এই ছমাহ বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ আমি দুয়োটাই। কেতিয়াবা অকণমান খুটখাটকৈ লাগোঁ, 2 মিনিটো নালাগে, আকৌ ভালেই হৈ যাওঁ। আমাৰ মানে জাষ্ট অচম। আৰু মই মানে বহুত লাকি যে মানে একদম ফুল মানে ছাপৰ্টিভ এজন হাজবেণ্ড পাইছোঁ। আৰু মোৰ লাইফটোত মই মোৰ মতে মোক জীয়াবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়া মানে এজন ভাল বেষ্ট ফ্ৰেণ্ড পাইছোঁ, লাইফ পাৰ্টনাৰ। এতিয়া আপোনালোকে আমাৰ কিন্তু ডিজিটেল ফেমিলিটো জইন হ'বলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।